হাই গাইজ, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে খবৰ খাতি ভালেই চাগে। আৰু মই আজি মানে কি গৈছোঁ, আগতে গৈছোঁ, সৰুতে গৈছিলোঁ। আজি মই যাম মাজুলী সত্ৰ। আজি মাজুলী ফুৰিব যাম। মাজুলী গোটেইকেইখন সত্ৰ দেখুৱাম আপোনালোকক, কেনেকুৱা লাগে খবৰ ভিডিঅ'টো চাই। আৰু যিমান পাৰে মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব, কাৰণ আৰু বেছি নাই আৰু ভাল খবৰ এটা আহিবলৈ, সেইটো কাৰণে ক'লোঁ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু ব'লক আজি মাজুলীখন দেখুৱাম, মাজুলীৰ পৰিৱেশটো কেনেকুৱা, কি কথা গোটেইখিনি দেখুৱাম। বেছি দেৰি নকৰোঁ, গাড়ীও আহি ৰখি আছে, ব'লক। খাই গ'লেহি ঢকুৱাখানাৰ পৰা বেছি দূৰ নাই। আৰু ইয়াতে কাৰণ সোনকালে ওলাই আহিলোঁ, ইয়াতে কিবা এটা খাই লওঁ, খাই লৈ কেনেকুৱা দেখুৱাই আছোঁ। আৰু আমাৰ এজন যাব লগত মজাকৈ মাজুলী। ফাইনেলি আমি মাজুলী পাই গ'লোহি। মানে মাজুলী পোৱাৰ কাৰণ এটা হ'ল মানে কি, আমাৰ মইনাবাৰীত যোনজন আমি গুৰুদেৱক গানমেন শিকাব নিছিলোঁ, তেওঁলোকৰ ঘৰতে আহিছিলোঁ। আৰু তেওঁলোকৰ পিছফালে পথাৰ এখন দেখিছে, মানে পূৰা বাৰী, মানে পূৰা ডাঙৰ বাৰী এখন। আৰু নেমু চেমু এইফালে গৈ আছে। আৰু এইফালে পোৱালিকেইটা আহিছে, মানে মইনা কেইটামান আহিছে, লগত লৈ আহিছোঁ। সেইজন দেও আমাৰ এজনে শিকাব গৈছিলে গানমেন। আৰু পূৰা দেখিছে নাই এইবিলাক, পূৰা নেমু বাৰী এখন, এইবিলাক নেমু দেখিছে, বহুত মানে নেমু লৈ যাওঁ নে এটা চুৰ নকৰি লৈ ল, আমি এটা লৈ লওঁ। নেমু 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 ঢুকিও নাপাওঁ। ধৰ নেমু এডাল দেখিছে, নেমু এইফালে পূৰা এইফালে কচু চচু বোলে ধুনীয়া লগাই আছে। ইয়াতো বেছি টাইম নকওঁ, কাৰণ মই যদি আহিছোঁ যে সত্ৰ নাচালেতো নহ'ব, সেইটো কাৰণে সত্ৰখন চাই লওঁগৈ। সকলোৱে মিলি আকৌ যাম, মানে কি ইয়াতে আকৌ ঘূৰি ইয়ালৈ আহিম আকৌ, কাৰণ কি ভাত নোখোৱাকৈ সত্ৰলৈ গ'লে ভাল হয়, সেইটো কাৰণে ভাতটো আহি ইয়াতে খাম। সত্ৰ প্ৰথম আহি লওঁ, ব'লক এতিয়া সত্ৰফালে যাওঁ ব'লক। আমি তালৈ যোৱাৰ আগতে আমি এটা ভাল বস্তু খাম, মানে কি হয় দেখিছে লোকেল ডালিম, মানে কি আমাৰ গুৰুদেৱে যোনজন গায়ন শিকাব গৈছিলে তেওঁলোকৰ ঘৰত আহিছিলোঁ, আৰু তেওঁকে আমি গুৰুদেৱ বুলি কওঁ। গুৰুদেৱৰ ঘৰৰ পৰা লোকেল খাম ডালিম, আৰু এইফালে নেমু আছে, নেমু চৰবত খাই লওঁ, তাৰপিছত যাম আৰু সত্ৰ, ব'লক। ডালিম কাটিব লৈছে, কি মজা চাওক। মজাই হ'ব কিন্তু দেই, ৰাইজসকল আমি চুট কৰা মানুহ হয়, চুট কৰি খাই লোক লাগিলে খাই দিম। মই কৈছিলোঁ চাওক, লোকেল ডালিম প্ৰথম কেনেকুৱা হৈ থাকে, আৰু এইটো মিঠা হয়, একজেক্ট মিঠাকৈ হয়। সত্ৰ ইধক আকৌ এইবিলাক চা আকৌ। ৰাইচ এতিয়া আমি গৰমৰ টাউনত পালে বুলি কয়, গৰমৰ টাউন এইবিলাক অচলা আকৌ। চা এনেকৈ আকৌ আমি এতিয়া গৰমৰ টাউন পালেহি। ইয়াৰখন আহিছে মোক আগতে কোৱা আকৌ, আমি এতিয়া গৰমৰ টাউন
পাইছোঁহি আপোনালোকৰ কেনেকুৱা লাগিছে আলিয়া দুখ পালে পাৰ্বতী বহুতকে পাৰে সি পাৰে বলিয়া গাইজ ফাইনেলি পাই গ'লোহি আউনীআটী সত্ৰ আৰু এইফালে পুৰা আউনীআটী সত্ৰ এখন ভিতৰত সোমাই যাওঁ দেখুৱাওঁ আপোনালোকক ভালদৰে আৰু ৰ'দো দিছে ৰ'দতো পূৰা ঘামি চামি পূৰা অৱস্থা নাইকিয়া অৱস্থা হৈ আছোঁ যি কি নহওক বলক ভিতৰৰ পৰিৱেশ দেখুৱাম আউনীআটী সত্ৰ বলক ইয়াত দেখিছে পূৰা আউনীআটী সত্ৰ গেট আৰু এইফালে চাকি তাকি লৈ আছে বাহঁতে দাদাহঁতে মই বোলো চাকি তাকি লৈ লওঁ তাৰপিছত ভিতৰৰ পৰিৱেশ দেখুৱাম ধুনীয়াকৈ সত্ৰ এটা বিশেষ বস্তু বুলি ক'লে এটা সামৰি লওঁ বুলি ক'লেও বেয়া নহয় তুলসী গছজোপা দেখিছে চাগে এজোপা আৰু পূৰা ধুনীয়াকৈ আমি তাৰ ফটো এটা মাৰিছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰে আৰু ভিতৰত দেখুৱাবলৈ চেষ্টা কৰিম বলক যাওঁ ভিতৰতো নহয় জানো বলক সত্ৰৰ মূল আসন আৰু এখন ধুনীয়াকৈ গোটেইখন আছে পূৰা মূল আসন বুলি ক'লেও বেয়া নহয় মূল আসনেই হয় গোটেইখন ধুনীয়াকৈ বলক আমাৰ এইফালে বাবলু আহিছে আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইয়ালৈ মই বহুত বছৰৰ মূৰত আহিছিলোঁ আগতে আহিছিলোঁ এবাৰ কিন্তু এবাৰ আহি মোৰ বেছি ভাল লাগিছে বলক দেখুৱাইছোঁ আৰু কি দেখাব পাৰোঁ যি দেখাব পাৰোঁ সেইবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বলক চাকি তাকি দি আমি মিউজিয়ামত সোমালোঁ আৰু মিউজিয়ামত এটা ভাল বস্তুটো দেখিলোঁ মানে কি হাতী দাঁতেদি বনোৱা এখন পাতি আৰু সেইখনে জনামতে ৱৰ্ল্ডত ফাৰ্ষ্ট পাইছে বোলে দাদাজনক সুধিছিলোঁ কিন্তু মিউজিয়ামৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়াৰ কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু ইয়াৰ পৰিৱেশটো চাওক নিজান পোৱাত ধুনীয়া লাগি আছে আৰু এইফালে বহুত মানে মিউজিয়ামৰ ভিতৰত গৈ এটা বস্তু ভাল লাগিল ফটো চটো মাৰিব দিয়া নহ'ল আৰু বহুত বস্তু মানে নজনা কথা কিছুমান শিকিব পাৰিলোঁ যি কি নহওক ব'লক আৰু কি দেখুৱাব পাৰোঁ কাৰণ ইয়াতো বেছি দেৰি নকৰোঁ কাৰণে আমি আকৌ এদিনৰ কাৰণে আহিছোঁ ক'ত ঘূৰিব পাৰোঁ সেইখিনি দেখাবলৈ চেষ্টা কৰিম ব'লক এতিয়া আমি চাবলৈ আহিছোঁ মানে কি হয় আমাৰ ইয়াত শিবিৰ বুলি ক'লেও বেয়া নহয় আমাৰ ভকত প্ৰশ্ন হ'ব য'ত থকা শিবিৰটো আছে সেইটো চাবলৈ আহিছোঁ সেইটো কিমান দীঘল আছে সেইটো চাওক আপোনালোকে চাওক ইয়াৰ যোনটো তাৰ পৰা আপোনালোকৰ তালৈকে মানে ইমান দীঘললৈকে হৈ আছে সেইটো আপোনালোকক মই এটা বস্তু দেখুৱাবলৈ পাহৰিয়ে গৈছিলোঁ মানে কি আমাৰ যোনটো শিবিৰ আছে বুলি কৈছোঁ শিবিৰ মাজত ৰাস্তা দুফালে দুটা পুখুৰী আৰু এটা পৰিৱেশ বহুত ভাল লাগিলে পিছফালে এইটো পুখুৰী দেখিছে নহয় পূৰা ধুনীয়া লাগিছে এইটো পুখুৰীটো আৰু ইয়াৰ পৰা মাছ ধৰি তেওঁলোকে খায় ইয়াৰ পৰা কাৰণ মাছ মাংস বেছি ইয়াত খোৱা নহয় চাগে মোৰ মতে মই জনা মতে মাছ মাংস নাখায় বুলি গম পাওঁ যদিও খায় চাগে ইয়াৰ পৰাই ধৰিয়ে খাব আৰু আপোনালোকে দেখিছেনে ধৰিব পৰা নাই মই দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক সেই মাজত এটা মাছৰ মানে কি মাছৰ পুতলা বুলি ক'লেও বেয়া নহয় পুতলা বুলি মানে কি এটা স্মৃতি মাছৰ মৎস্য অৱতাৰ কেনেকৈ ধৰিছিল সেইটো স্মৃতি বনাই থোৱা আছে সেইটো যাব নোৱাৰিম কাৰণ আপোনাৰ পানীৰ মাজত আছে বনাই থোৱা আছে সেইটো কাৰণে যাব নোৱাৰিম এতিয়া চাওঁ কমলাবাৰী সত্ৰ যোৱা কথা আছে যদি কমলাবাৰী সত্ৰ যোৱা হয় আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি নহয় কি কৰোঁ পিছলৈ দেখুৱাই থাকিম বলক পিছে মোৰ ভণ্টি আৰু এই ভাইটি দুয়োটা আহিছে আহি কেনেকুৱা লাগিছে বঢ়িয়া সঁচাই ভাল লাগিছেনে আজি সিহঁতকে লৈ আহিলোঁ আৰু মানে গোটেই সোপা ফেমিলি আহিছোঁ আৰু হৈ গ'ল ধৰক বেছি সঁচাকৈ সত্ৰ বস্তুটো যে পবিত্ৰ হয় সেইটো কল্পনাই কৰিব নোৱাৰে কাৰণ আজি যি কি নহওক আমি ঘৰলৈ যাম বুলি ভাবিছিলোঁ কিন্তু তেওঁ মানে কি আমি সত্ৰাধিকাৰী এজনৰ ওচৰলৈ সোমাইছিলোঁ তেওঁ ভাত খাই যাব ক'লে আৰু সেইটো কাৰণে ভাত পানী খালোঁ খাই বৈ কাৰণ সত্ৰাধিকাৰীবিলাকক ভিডিঅ' চিডিঅ' দেখুৱাবলৈ অলপ বেয়া হয় সেইটো কাৰণে ভাত পানী খালোঁ খাই বৈ মেলি এতিয়া আকৌ যাব ওলাইছোঁ কমলাবাৰী সত্ৰ আৰু ইয়াৰ পৰা লখিমপুৰ যাব লাগিব 3 ঘণ্টা বাট যি কি নহওক ব'লক যাওঁ গাইছ আৰু গোটেইকেইটা মোৰ লগত আহিছে পূৰা ধুনীয়াকৈ আমি 3টা সৰু ছোৱালী আৰু এজনী ইফালে অলপ অভিমান কৰি গুচি গৈছে মানে কাজিয়া লাগি ইয়াৰ লগত যি কি নহওক এতিয়া পূৰা ভাত পানী খালোঁ ভাত খাই দিয়া খাই কেনেকুৱা লাগিলে তোমালোকৰ বঢ়িয়া সতত যে ইয়াতকে খোৱাটো বনাব নোৱাৰে ইমান খোৱাদৰ নিৰামিষ খোৱাত খাব পাৰি একদম খোৱাত খাব পাৰি আহিলে এগৰাকী কেনেকুৱা লাগিলে ভাতটো খাই একদম মজা লাগিলে গাইছ বৰ্তমান আমি এতিয়া কমলাবাৰী সত্ৰ বেছি টাইম নৰখোঁ কাৰণ টাইমো হৈছে ইয়াত যিখিনি পাওঁ চাওঁ চাই গৈ গৈ থাকোঁ ফটো 2 কপি 3 কপি মাৰোঁ
আৰু ইয়াতো প্ৰগ্ৰেম এটা হৈ আছে, আপোনালোক ধুৱাইছিলে প্ৰগ্ৰেম এটা হৈ আছে, প্ৰগ্ৰেমটো কাৰণে ভালকৈ চাবলৈ দিব পাৰে, যিমানখিনি পাৰোঁ দেখুৱাওঁ। তাৰপিছত গৈ আছোঁ এয়া এতিয়া আমি পূৰা কমলাবাৰী সত্ৰ মানে যোন মূল আসন আছে সেইটো আসনৰ ভিতৰত সোমাই আছোঁ আৰু বেকগ্ৰাউণ্ডত মিউজিক আহি আছে, সেইটো কাৰণে মই কথা নকওঁ কাৰণ এইফালে প্ৰগ্ৰেম হৈ আছে, যিখিনি কিমানখিনি বাৰু এয়া কমলাবাৰী সত্ৰ উত্তৰ কমলাবাৰী সত্ৰ দেখিছে আৰু প্ৰগ্ৰেম হৈ আছে পূৰা ধুনীয়াকৈ। আৰু উত্তৰ কমলাবাৰী সত্ৰত যি ৰাস হয় আৰু ইয়াতে হয় এইটো ৰাস, আৰু পুখুৰীটো যে দেখিছে সেইটো পুখুৰীতে মানে সেই কালীয়া দমন সেইখিনি কৰা হয়। আৰু এইটো ডাঙৰ ঘৰটো আছে, ঠিক ন ইয়াৰ পৰা যাব লাগে, টাইমো হৈ গৈছে। আৰু ধুনীয়াকৈ কমলাবাৰী সত্ৰ চাই আহিলোঁ। কমলাবাৰী সত্ৰ চোৱাৰ পিছতে এতিয়া আমি মুখা সত্ৰ সোমাইছোঁ আৰু মুখা সত্ৰত এইফালে দেখিছে মুখা এইফালে মজাকৈ হৈ আছে। মই ভাবি আছোঁ মাজুলী মুখা ক'ত পায় এতিয়া গম পালোঁ যে মুখা সত্ৰ আহিলে মাজুলী মুখা সত্ৰ মানে মুখা বুলি ক'লে মাজুলী বিখ্যাত হয়, সেইটো কাৰণে আৰু আহিছোঁ ইয়াতো অলপ ফূৰ্তি কৰিছোঁ কাৰণ টাইম আমাৰ বেছি টাইম ইয়াতো বেছি টাইম নৰখোঁ, এদিনতে লগ পাম ভালকৈ আহি কেনেদৰে হয় দেখিছোঁ পূৰা ধুনীয়াকৈ এতিয়া চবফালে মুখা ভাল লাগিছে। আমি পূৰা পাই গ'লোহি মুখা সত্ৰ আৰু মুখা সত্ৰতে আমি আছোঁ কাৰণ উত্তৰ কমলাবাৰী সত্ৰ চাই অহাৰ পিছতে আমি এতিয়া মুখা আহিলোঁ কাৰণ এটা কথা কাৰণে আহিলোঁ কাৰণ মাজুলীত ফেমাছ মুখাৰ কাৰণে আৰু মুখাৰ কাৰণে অলপ চাবলৈ আহিলোঁ। দাদাসকলে সকলো বনাই আছে এতিয়া টাইমো হৈ গৈছে, আমি এদিনৰ কাৰণে আহিছিলোঁ, যিমান দিনত চাওঁ বহোঁ আৰু যাওঁ আৰু কাৰণ আমাৰ গুৰুদেৱৰ ঘৰত ভাতো খাবলৈ আছে, মানে ভাত খোৱাই নাই আমি, খাই লওঁ, খাই লৈ মেলি ঘৰত যাম। তাতো বাটৰ জেগাত কিবা কানি দেখুৱাব পৰা আপোনালোকক দেখুৱাম, নহ'লে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ। যিমানেই নহওক ব'লক কি দেখুৱাব পাৰোঁ আপোনালোকক চাওঁ, মাজুলীত কেনেকুৱা ধৰণৰ পৰিৱেশ দেখাব ব'লক। ফুৰিও আহিলোঁ, এতিয়া আছোঁ আমাৰ গুৰুজনাৰ ঘৰত আৰু সন্ধিয়াও হ'ল মানে ৰাতিও হ'ল, এতিয়ানো ক'ত ফুৰিব যাম, ফুৰিব যাব টাইমো নাই আৰু যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। এইটো ভিডিঅ' চাগে 2 নম্বৰ পাৰ্ট হ'ব পাৰে কাৰণ ভিডিঅ'টো মই 2টা পাৰ্টকৈ বনাবলগীয়া হ'ব পাৰে কাৰণ আজিৰ দিনটো বহুত ভিডিঅ' কৰা হ'ল। যি কি নহওক আপোনালোকক মই ভিডিঅ'টো দেখুৱালোঁ, যদি ভিডিঅ' চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যদি মই নতুন বা সকলোৱে ছাবস্ক্ৰাইব কৰি থ'ব। আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ, বাই বাই, গুড নাইট। আৰু যি দেখুৱাব পাৰোঁ দেখুৱাম।